Welcome to all my friends to Kaziranga National Park. Welcome guys, welcome. আৰু এইফালে মন্দিৰ এটা আছে ইয়াতে প্ৰত্যেকজন জীৱ-জন্তু হাতী সেৱা কৰি গৈছে আৰু আজিৰ ভিডিঅ'টো বন্ধুসকল মই প্ৰথমতে হিন্দী তাৰপিছত অসমীয়াটো ক'বলৈ চেষ্টা কৰিম গতিকে सभी को स्वागत करते हैं काजीरंगा नेशनल पार्क में और आप काजीरंगा नेशनल पार्क विजिट करना चाहते हैं तो डिस्क्रिप्शन में एक डिटेल्स दे रहा हूँ उसके साथ कांटेक्ट कीजिए और आपको कोई टेंशन लेने की ज़रूरत नहीं है सीधा आप काजीरंगा नेशनल पार्क आ सकते हैं और सारा काजीरंगा नेशनल पार्क का अंदर घुसकर देख सकते हैं भीतर का पूरा परिवेश গতিকে বন্ধুসকল আপোনালোকে যদি কাজিৰঙা নেশ্যনেল পাৰ্ক আহিব বিচাৰে আৰু এই ধৰণে হাতী চাফাৰী কৰিব বিচাৰে জীপ চাফাৰী কৰিব বিচাৰে তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে আমাৰ গঞ্জু দা তেখেতক গোটেই ডিটেইলছ দিয়া আছে তেখেতক ফোন কৰি আগতীয়া বুকিং কৰিব পাৰিব আৰু লগতে আপুনি হোটেলৰ পৰা বা অন্য ধৰণৰ বুকিং কৰে তেতিয়া আপোনালোকে দালালৰ চক্ৰত পৰিব পাৰে গতিকে ভিডিঅ'টো চাই থাকক আগলৈ हाँ साथियों तो ये है बागोरी रेंज काजीरंगा नेशनल पार्क का यहाँ से आपको एलिफेंट सफारी होता है ये टावर है ऊपर से आप सभी को यहाँ खड़ा किया जाएगा फिर एक एक यहाँ हाथी को यहाँ लाया जाएगा और फिर बिठाया जाएगा और अंदर में घुस के आप काजीरंगा नेशनल पार्क में टाइगर देख सकते हैं ईगल देख सकते हैं वो फॉरेस्ट वाइल्ड पीक देख सकते हैं वन हॉर्न राइनो देख सकते हैं डियर देख सकते हैं और बहुत सारा आपका ये स्नेक देख सकते हैं बहुत सारा वन्य जीव जंतु देख सकते हैं फिर आप काजीरंगा नेशनल पार्क विजिट कीजिए तो वेलकम एवरीवन तो बंधुসকল আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্কত আহিলে বিভিন্ন প্ৰকৃতি চৰাই চিৰিকটিৰ লগতে বনজাহৰিত আৰু লগতে আপোনালোকে দেখিবলৈ পাব ভিতৰত বাঘ বিভিন্ন প্ৰকাৰ বান্দৰ বিভিন্ন প্ৰকাৰ জীৱ জন্তু আপোনালোকে দেখিবলৈ পাব আৰু এয়া হৈছে বাগৰি ৰেঞ্জ বাগৰি আপোনালোকে যদি কাজিৰঙা নেশ্যনেল পাৰ্ক আহিব বিচাৰে তেতিয়াহ'লে তলৰ লিংকত মই নাম্বাৰটো দি দিছোঁ অলৰেডি কৈছে তাতে আপোনালোকে যোগাযোগ কৰিব আৰু এই টাৱাৰটো আপোনাক উঠাব আৰু ইয়াত উঠিবলৈ আপোনালোকক মাত্ৰ পাৰ পাৰ্চন 900 টকা লয় আগতীয়া বুকিং কৰিব তেতিয়াহে আপোনালোকে ইয়াত উঠিব পাৰিব গতিকে আগতীয়া বুকিং কৰাটো জৰুৰী কাৰণ আপুনি আপোনাৰ কাৰণে সিটটো মজা আমি আহিয়ে প্ৰথম উঠিয়ে জাস্ট এইটো এই টাৱাৰটো পৰা উঠি আহি আমি গড় দেখিলো বহুত ফাৰ্ষ্ট আমি দেখিলো খুব ধুনীয়া একদম কাখৰ পৰা এনে মেইন হাইৱে কাখৰ পৰা দেখিছো কিন্তু আজি একদম গতিকে আপোনালোকে কাখৰ পৰা গড় দেখিছো দেই কি দেখিব মই সকলো দেখাবলৈ চেষ্টা কৰি আছো আপোনালোকক কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত কি দেখিব বন্ধুসকল আপোনালোকে পইচা বেছি লাগিব পাৰে গতিকে মই তলত দিয়া নাম্বাৰটো সৈতে যোগাযোগ কৰক আৰু দাদা কি দেখা চান্স পায় সাধাৰণতে কি দেখা যায় ৰাতিপুৱা আহিলে মানে আপোনালোকে জীপ চাফাৰী আৰু পাৰিব এলিফেণ্ট চাফাৰী মাত্ৰ 900 টকা পাব নচিব থাকিলে আপুনি বাঘো চাব পাব নচিব থাকিলে বাঘো চাব পাম ন আৰু চৰাই চিৰিকটি চৰাইবিলাকো লাই এই মজা কিন্তু জন্তু এটা পিঠিত উঠি আহি হয়তো ইমানখিনি হয়তো অকণ কষ্ট পাওঁ কিন্তু তথাপিও এবাৰ চাওঁ বুলি আহিলোঁ এনিমেল চাফাৰী আৰু এইটো হ'ল এলিফেণ্ট চাফাৰী ज़्यादातर साथियों यहाँ पे 3 एलिफेंट सफारी का 3 टाइम होता है एकदम सुबह 5 बजे से शुरू होता है और हर सफारी 40 मिनट से 1 घंटे का होता है और आप पूरा मतलब 3 सफारी का एक ही बार में बुकिंग करके पूरा घूम भी सकते हैं पूरा ये फैसिलिटी है आपको जैसा घूमना है वैसा घूम सकते हैं ये अंदर घुस जा रहा है मतलब जीप सफारी से আৰু এফালে আগলৈ আমি আগুৱাই গৈ আছো ক্ৰমান্বয়ে काजीरंगा बागोरी रेंजत एक्सप्लोर कर सकते हैं तो वेलकम एवरीवन टू काजीरंगा नेशनल पार्क द फेमस वन हॉर्न राइनो इज हियर গতিকে বন্ধুসকলে আমি ভিতৰলৈ আগুৱাই গৈ আছোঁ আৰু আপোনালোকে ভিতৰত গৈ কাজিৰঙা নেশ্যনেল পাৰ্ক ভিজিট কৰিব পাৰিব এলিফেণ্ট চাফাৰী একদম 5টা বজাৰ পৰা আৰম্ভ হয় ৰাতিপুৱা লিংক ডেছক্ৰিপশ্যনত আছে তাৰপৰা আপোনালোকে নাম্বাৰটো দি ফোন কৰক আৰু ইয়াত 3টা হয় চাফাৰী সাধাৰণতে 5 বজাৰ পৰা আৰম্ভ হয় এটা চাফাৰীত 40 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত হয় 3টা হয় আৰু ৰাতিপুৱা সময়ত গতিকে একদম ৰাতিপুৱা আপোনালোকে আহিব লাগিব ইয়ালে খুব ধুনীয়া আৰু ফৰেনাৰ बाहर के लोगों के लिए फॉरेनर के लिए मतलब आउट ऑफ कंट्री फीस थोड़ा सा ज़्यादा है लेकिन
इंडियन के लिए थोड़ा सा कमती है। और आज की वीडियो में आप जितना सारा एक्सप्लोर करेंगे मतलब अलग अलग फिक्स देख पाएंगे अपने आँखों से। और यहाँ पे आप विजिट कीजिए, खुद आने से मतलब इसका मज़ा जो सुबह सुबह का यहाँ का नज़ारा जो এইফালে বন কুকুৰা এটা আছে कहीं नहीं पाएंगे। मतलब वीडियो में जितना अच्छा लगेगा বন आप কুকুৰা खुद आके एलिफेंट में एक्सप्लोर करके और अच्छा लगेगा। आपको ये लगेगा कि এর নাম কি হাতীটো उतना मतलब सेफ नहीं है यानी ऐसा तूफान। नहीं है, लेकिन और बिल्कुल अपना? सेफ है ये, बिल्कुल कोई चिंता हाँ, करने बढ़िया, की बढ़िया। बात नहीं है। एकदम अच्छा से आप अंदर में घुस सकते हैं, किसी भी उम्र का आदमी यहाँ आ सकते हैं। আমি সকলোৱে গৈ আছো এয়া नहीं है, आराम से आप पूरा वीडियो देखिए। আৰু সেইফালে হৰিণ আছে काजीरंगा नेशनल पार्क का बागोरी रेंज का अंदर पूरा ये হৰিণটো সেইফালে मतलब नज़ारा আগলৈ গৈ আছে अच्छा से आप देख ফালে लीजिए, फिर आप यहाँ आइए। কুঁৱলী কাৰণে ভালকৈ ওলোৱা নাই তো বন্ধুসকল ভিডিঅ'টো একদম শেষলৈকে চাব আৰু খুব ধুনীয়া অঁ পৰিৱেশ। হক বিয়েৰ এয়া আমি হয়, হয়। হাতীৰ পিঠিত উঠি গৈ আছো। মানে কিমান কেইটা প্ৰজাতি আছে পৰিৱেশ দেখিব, ঈগল দেখিব, বনৰীয়া গাহৰি, হয়। হৰিণ দেখিব, হয়, হয়। অন্যান্য জীৱ জন্তু, ঈগল দেখিব, দল হৰিণ আছে বহুকেইটা জীৱ জন্তু আৰু দেখিব বাঘ আপোনালোকে। সাধাৰণতে কি গতিকে বাঘ ভিডিঅ'টো পোৱা যায় শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ। হাতীয়ে পানীৰ ফালেও যাব, বোকা ফালেও যাব, বিভিন্ন ঠাইলৈ যাব। নাহৰ গতিকে ফুটুকি এই পৰিৱেশটো আপোনালোকে এনজয় কৰিব বিচাৰিছে যদি আপোনালোকে নিজে আহিব ইয়ালৈ একদম। গুধা পুটুকি গতিকে লতাই মেকুৰী এইবিলাক আছে ন যোগাযোগ কৰি আহিব, তেতিয়াহে আপোনালোকে পাব। ডাইৰেক্ট হাতীত উঠি উঠিম বুলি ভাবিলে আপোনালোকে নাপাব। গতিকে ওচৰৰ হোটেলৰ সৈতে যোগাযোগ কৰিব পাৰি, কিন্তু ডাইৰেক্ট যদি মই যদি লিংক দিয়া আছে তাত সেইজন ডাইৰেক্ট মানুহ কেনেকুৱা লাগিছে ভাল লাগিছে डायरेक्ट उठिए पाओ। মজা মজা वीडियो कैसा ठीक लग रहा है मजा मजा दोस्तों वीडियो आगे तक देखते आगे जाने से अच्छा लगेगा ना इसका नज़ारा आप लोग को काजीरंगा नेशनल पार्क का। এইটো और चैनल को सब्सक्राइब करने के लिए গাহৰি বনৰীয়া গাহৰি और বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। একদম শেষলৈকে চাব ভিডিঅ'টো, খুব ধুনীয়া পৰিৱেশ আপোনালোকে উপভোগ কৰিবলৈ আৰু এইয়া হৈছে হৰিণ একেবাৰে কাষত হৰিণ এয়া ৰাস্তাটো পাৰ হৈছে হৰিণকেইটা আৰু সেইফালে চৰাই আছে मैंने चिड़िया देखो ऐसे सब ब्रेकअप कर रही है हाँ 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 ओ আগত আছে ঘৰ 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 ইয়াৰ পিছত আৰু এটা হয় ন অঁ তিনিটা আছে আজি শনিবাৰ অঁ শনিবাৰে তিনিটা থাকে শনিবাৰ আৰু দেওবাৰ তিনিদিন হয় হয় আৰু এটা ট্ৰিপ কিমান সময়ৰ কাৰণে হয় মানে এনে 45 মিনিট আছে হয় হয় আমি 1 ঘণ্টা কৰি দিওঁ 1 ঘণ্টা ঘূৰাই দিয়া হয় আচ্ছা মজা এইফালে আগত এটা ৰৈ আছে দেই ৰাইনো গড় এটা ৰৈ আছে একদম গড়টো কাষৰ পৰা চাওঁ আমি যদি তাতে ৰখি থাকে সাংঘাতিক প্ৰকাণ্ড কিন্তু এইফালে কিবা এটা কান্দি আছে কান্দি থকা নাই এইটো খেদা খেদি অঁ খেদা খেদি গৈছে এটা দুটা যুদ্ধ লাগিব অঁ क्या बोले हाँ क्या बोले अभी एलिफेंट का ব্লাৰ হৈ যায় কেতিয়াবা अगर न फिर बच्चे पुश करवानो आ रहे मोरन लागे বিলখনৰ নাম কি ডুঙা হা ডুঙা ডুঙা ন ডুঙা বিল ইয়াত বহুত ডাঙৰ ডাঙৰ শীতল মাছ আছে আচ্ছা ইয়াত বহুত ডাঙৰ ডাঙৰ শীতল মাছ আছে শীতল বুলি নহয় বহুতখিনি মাছ আছে অলপ ৰ'দ ওলালে মাছখিনি পাল্টি হৈ থাকে ইয়াত দেখা পায় আচ্ছা ডুঙা বিলত আছোঁ আমি ইয়াতে বহুত ধৰণৰ প্ৰকাৰ মাছ আছে বুলি কৈছে আৰু সেইফালে মহ আছে মহখিনি ভালকৈ ভিডিঅ'ত নাহিব এতিয়া নাহিব ঠিক আছে কিন্তু একদম আমেজিং মনোমোহা পৰিৱেশ একদম দাদা নামটো কি আপোনাৰ আনোৱাৰ হুছেইন আৰু আপোনাৰ হেৰিৰ নাম কি হাতীটো মণিমালা বাইদেউৰ পিঠিত উঠি আহিছে আমাৰ আনোৱাৰ দা
বাহাদুৰ তুফান ধন ঠিক আছে ইয়াত আৰু চাবলগীয়া এই ইয়াত চৰাই চিৰিকটি বিভিন্ন চৰাই চিৰিকটি মাত देखो पीछे देख के बैक मार रहे हैं এই মনে কাগতে হি মাই দিয়ে পাগলা আছে আমাৰ হুছেইন দাই এক্সেলেটৰ দবাই আছে মণিমালাৰ भैया कैसा लग रहा है ठीक लग रहा है बहुत अच्छा कहाँ से आप लोग हम दिल्ली से हाँ 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 ये आपका नाम क्या है हमारा मृणाल मृणाल हाँ हाँ भैया भाभी सब लोग आ रहा है आप आसाम से हाँ 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 आसाम से ही है लाहे लाहे अतिक्रम কৰি আছে रेसिंग हो गई और यहाँ फाड़ी हो रही है और हम लोग फाड़ी कर रहे हैं बनाओ ना दादा सब्सक्राइब करिए सब्सक्राइब अलगे आइबो वीडियो आप लोग भी आ जाएगा वीडियो में सब्सक्राइब कीजिएगा ये हम है ये हमारा हाथी है और हम लोग पार्टी कर रहे हैं पार्टी कर रहे हैं আৰু কয় যে অসম আমাৰ ৰূপহী সোণৰো নাই দেশ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাৰ দেশ সঁচাকৈ বন্ধুসকল দেখিছে এয়া সূৰ্য উঠিছে পাহাৰৰ মাজেৰে এয়া সূৰ্য উঠিছে এয়া দেখিছে আপোনালোকে পুৱাৰ হুৰুজ খুব সুন্দৰ পৰিৱেশ ৰঙা ফাগুন আৰু সূৰ্য উঠা দেশ পুৱাৰ হুৰুজ খুব ধুনীয়া পৰিৱেশ रेड फ्लावर अलग से गुजरे ना जो तुम बोल रही थी राउंड बल्ब जैसा होता है फूट के निकलता फोटो नहीं खींचना है भैया खींचना है तो मोबाइल दे फोटो खींच देंगे हाँ एक सेकंड रखा दियो इगल कौन नंबर लिख रहा है কোনজনী এইটো ভগৱানৰ আশীৰ্বাদত ইগল এটা দেখিছো দেই এই গছবিলাকৰ মাজত मैं आंख में पट्टी कर देगा ইগলৰ লগতে বিভিন্ন ধৰণৰ আৰু সেইটো ওপৰত ইগল আছে এইটো ওপৰত ইগল আছে এইটো ইগল ভালকৈ নেদেখিব আচ্ছা ঠিক আছে মৌপিয়া ইগল বিভিন্ন ধৰণৰ চৰাইৰ মাত আমি শুনিছোঁ খুব ধুনীয়া পৰিৱেশ একদম অসম আছাম सनराइज देखो सन धीरे धीरे ऊपर आ गया ना इधर है नदीत चराई আছে वो भी ईगल ही है ना नहीं ईगल नहीं ओ वो तो देखो पतली में ऐसे पीछे से অকমান আগত আগত আছে দুটা আছে গাহৰি বনৰীয়া গাহৰি এইফালে গড় এটা আছে এইকেইটা হ'ল বনৰীয়া গাহৰি এইকেইটা বনৰীয়া গাহৰি এইকেইটা বনৰীয়া গাহৰি हम लोग का धन उसका तूफान বনৰীয়া হাঁহ আহিছে লাহে লাহে এইকেইটা বিলত পৰিছে
বিলতীৰে বিৰাই পুৰা এইটো কিংফিচাৰ বিশাল নহয় নীলকণ্ঠ নীলকণ্ঠ আচ্ছা নীলকণ্ঠ মানে এজনে কৈছে মাছৰ কাছৰাই এজনে কৈছে নহয় তো এইয়া বিলৰ কাষত পৰি থাকিব পাৰে দেই মাছৰ কাছৰাই আৰু লগতে হাঁহ আছে হাঁহ বহুত আছে এইটো বন কুকুৰা এই বহুত কেইটা আছে বন কুকুৰা এইয়া বন কুকুৰা भैया वो राइनो है मावजी এইয়া খিলি বেঙেনা পাত ঐ অসমীয়া মানুহ যে ভাল লাগিলে বিহুটোৱে ওলাই আহে দেচোন বাৰু ঐ কলিজা अभी रोकेंगे शायद यहाँ लाके तब जूम करके देखना আৰু এইফালে হাঁহ হাঁহ উৰি আছে ओ यस यस এইফালে পাহাব পাৰিব জানো অঁ আৰু এইফালে আমি পাৰ হৈ যাম पार करेगा অঁ পাৰিবনে পাহাব পাৰিবনে एडवेंचर राइड সেইটো মাক পোৱালি গড় দেখাই আছে আমাৰ দাদাই মাক পোৱালি গড় আমি সেইফালে মাক পোৱালি গড় চামগে এইটো ইগল উৰি আছে ওপৰত ইগল গতিকে এই আনৰিয়েল নিজ চকুৰে চাবলৈ আপোনালোকে আনৰিল আচলতে ৰিয়েল একদম নিজ চকুৰে ৰিলত নহয় নিজ চকুৰে চাবলৈ আচলতে আপোনালোকে আহক ইয়ালে পানীৰ মাজে মাজে আমি গৈ আছোঁ এইকেইটা মাক পোৱালি গড় চাইছে আমি বেক টু বেছ मदर एंड बेबी राइड ঘূৰি গৈ আছোঁ नो मदर के साथ हर प्रजाति माग पल्ली गर्नु चाहिँ এইকেইটা হ'ল মাক পোৱালি पापा के रोबोट আৰু একেবাৰে কাষৰ পৰা এয়া মাক পোৱালিৰ গড় একদম কাষৰ পৰা সকলোৱে চাই আছে देखो नंदिनी बेबी का हॉर्न नहीं होता ओनली मामा का हॉर्न है আৰু আমি এতিয়া লাহে লাহে নামিমগৈ মানে হাতীৰ পিঠিৰ পৰা নামিমগৈ আমি वो हम वापस भी पहुंचे ओके फिर से करते हैं बताते हैं एलिफेंट को बनाने खिलाना ना আৰু বহুত মানুহ ৰৈ আছে ইয়াতে উঠিবলৈ
एक फोटो खींच ले आपसे कैसे है Mira, tenemos yo que ir como en ese es el bueno. ইয়াতে আৰু অসংখ্য পৰ্যটক ৰৈ আছে যাবলৈ কিমান লৈ জানে জীপ চাফাৰী কৰি